এতিয়া আমি ৰাতিপুৱা ওলাই আহিছোঁ উঠি মেলি মানে ওলাই মেলি আহিছোঁ আৰু এনেই ব্ৰিজখনকে মানে ৰাতিপুৱাখন চাম কেনেকুৱানো লাগে কিন্তু এতিয়া হ'ল বৰষুণ দি আছে আৰু এনেকুৱা পৰিৱেশত মানে কি অক্সিজেনবোৰ আমি অলপ মানে লৈ মেলি ভালকৈ ফ্ৰেছ হৈ যাওঁ তাৰপাছত চবেই নিজৰ কাম কৰিব লাগিব তাত গৈ মেলি কাইলৈ পৰা আৰু একদম মানে আকৌ বিজি ডেজ চালু হৈ যাব ৱৰ্কিং ডেজ এতিয়া ৱৰ্কিং ডেজে আছিলে বাৰু কিন্তু ছুটি লৈ আৰু বন্ধ ডেজ কৰি লোৱা হৈছে তো এতিয়া ৰাতিপুৱা এইখন ব্ৰিজ আমি দুটা ওলাই মেলি আহিছোঁ অলপ চাল মাৰি মেলি ৰাতিপুৱাই লিপষ্টিক লৈ তো সেয়াই বাকীখিনি পিছত দেখাই থাকিম আমি আজি ঘৰলৈ ৰিটাৰ্ণ হোৱাৰ কথা তো অলপ সেইকাৰণে সোনকালেও বাৰু অলপ উঠা হ'ল উঠি মেলি আমি যেতিয়া সোনকালে উঠিলোঁ সেইকাৰণে অলপ ভোক চোকো লাগিছিলে সেইকাৰণে ভাবিলোঁ আমি পানী ডোচা এটা খাই লওঁ কাৰণ এইকণতে আন্নাজনে ক'লে মানে যোনজন দোকানী আছিলে সেইজনে ক'লে যে ইয়াত পানী ডোচাটো হেনো তেওঁ বহুত ভাল বনায় তো সেইকাৰণে কেনেকৈনো নোখোৱাকৈ থাকিব পাৰোঁ ন আমি খালেতো নহ'ব আমি ইহঁতকোতো খুৱাব লাগিব সেইকাৰণে দুটা বিস্কুটৰ পেকেট কিনি ল'লোঁ আৰু কিনি লৈ তাহঁতকেইটাকো খোৱালোঁ যিহেতু মোৰ আজি বাৰ্থডে আছিলে গতিকে বহুত এটা ভাল কাম ৰাতিপুৱাই হ'ল এইকণে বহুত জমনি হৈ গ'ল মই মানে অভাৰ ষ্টাৰ্ট এটা মাৰিছিলোঁ কেঁকুৰা বুলি কিন্তু এইটোৱে লাষ্টত শিলগুটি ওলালে এইটো কেঁকুৰা বেয়া লাজ পালোঁ মুঠতে বহুত লাজ পালোঁ দেই মই স্মৃতি সাঁচি মেলি বহুত ভাল পাওঁ মানে এনেকৈ যিমানবোৰ জুলৈকে যাওঁ বা য'তে নহওক অকণমানি কিবা এটা বস্তু হ'লেও লৈ আনো লাষ্ট ভিডিঅ'টোত আপোনালোকে যোনে চাইছে দেখিছেই তো সেইকাৰণে এইখন হ'ল মালপে বিচ আছিলে গতিকে মই ইয়াৰ পৰা মানে উঠালোঁ এইখিনি বস্তু হৈছে মেমৰি তো বছৰৰ আগতে আমি এবাৰ তেজপুৰলৈ গৈছিলোঁ ভোমোৰাগুৰি দলঙৰ তলত আমি পিকনিক খাইছিলোঁ যিহেতু ছিজন থাকে ন পিকনিকৰ তো তেতিয়া গৈছিলোঁ মামাহঁতৰ ঘৰৰ পৰা গৈছিলোঁ মামাই নিছিলে তেতিয়া মই তাৰ পৰা বালি লৈ আহিছিলোঁ ব্ৰহ্মপুত্ৰৰ বালি আৰু সেইখিনি মই আহি ঘৰত সজাই থৈছিলে আৰু বহুতে আহি যেতিয়া আলহী আহি মেলি যেতিয়া ড্ৰয়িং ৰুমটোত মানে সজোৱা দেখে সুধিছিলে এয়া কোনে কৰিছে আৰু মানে তাহাঁতিও ভাল পায় ন তেনেকুৱা ধৰণৰ এনেকুৱা লোকেল কিছুমান বস্তু সঁচাকৈ দেখিলে বুলি নহয় আপোনালোকে যিকোনো ধৰণৰ লোকেল বস্তু আনিব পাৰে মই এতিয়া যেনেকৈ বালি আনিছিলোঁ ব্ৰহ্মপুত্ৰ আপোনালোকেও আনিব পাৰিব ক'ৰবাত পিকনিক খাবলৈ গ'ল তাৰ মেমৰি হিচাপে বজাৰত বহুত বস্তু পাই যাব কিন্তু এনেকুৱা ধৰণৰ মেমৰি আপুনি কেতিয়াও বিচাৰি নাপায় আপুনি নিজে গৈ যেতিয়া কোনোবা ঠাইৰ পৰা নিজে বুটলি আনিব এটা মেমৰি সেইটো সমান মানে ভাল লগা মানে সুখ বা স্মৃতি তেনেকুৱা একোৱেই হ'ব নোৱাৰে গতিকে আপোনালোকেও চাবচোন তেনেকৈ লৈ মেলি আনি চাব মই যেনেকৈ এনেকৈ বুটলি আছোঁ এতিয়া বৰ্তমান সাগৰৰ পাৰত আৰু এইখিনি গৈ মেলি যিমানে বুঢ়ী হৈ গৈ আছোঁ ন সিমানে সেই বেচপনাবোৰতো আঁতৰ খোৱাই নাই বাৰু কিছুমান বেছিকৈহে আহিছে কাৰণ এইবোৰ মানে কিবা এটা বয়সৰ লগে লগে বুঢ়া হৈ গ'লে যে মানুহবোৰৰ যে অকণমান কেঁচুৱামীবোৰ অলপ অভাৰ হৈ যায় ন মোৰ সেই তেনেকুৱাই হৈছে কেছটো মানে নিজকে কিয়ে ভাবিলোঁ নাজানো লিখি দিলোঁ বাপেকে আই লাভ ইউ নয়ন বালিতে লিখিছোঁ তাকো লিখিছোঁ ভৰিৰে টানি আৰু কিবা হাতেদি কিবা মাৰি এডাল লৈও মই লিখি দিব পাৰিলোঁহেঁতেন সেই মূৰ্খামি যে সঁচাকৈ দেই মোক চাগে জন্ম দিয়া টাইমত মায়ে বহুত মানে জ্ঞান লাভ কৰা চাগে এইবোৰ কিবা কিবি নেখালে চাগে দেই সেইকাৰণে মোৰ অলপ ব্ৰেইনটো শ্ল'কৈ চলে মই এতিয়া ইয়াত অঁকা দেখিয়ে যে আপোনালোকে গৈ মেলি তাজমহল বা বোলে তলাতল ঘৰৰ ৱালত আঁকিছে বা যিকোনো স্মৃতি হয়তো আঁকিছে সেইবোৰ কথা নহয় আকৌ দেই এইবোৰ বহুত বেয়া কথা মই অঁকাও এতিয়া ভাল নহয় বাৰু এনেকৈ অঁকাটো কিন্তু হ'লেও মই বালিতে আঁকিছোঁ এইখিনি পানী আহিলে এনেও উটি যাব সেই যে স্মৃতি সোধবোৰ ন সেইবোৰ আমাৰ গৌৰৱ হয় কাৰণ বিদেশী পৰ্যটকে আহি মেলি আমাৰ সেইবোৰ চাবৰ কাৰণে স্মৃতি সোধবোৰ বা যিকোনো মঠ মন্দিৰ সেইবোৰ চাবৰ কাৰণে আহে আৰু যদি আমি সেইবোৰকে লেতেৰা কৰি পেলাওঁ তেতিয়া কেনেকুৱা লাগিব নিজৰে সন্মানহানিৰ কথা ন তো সেইকাৰণে তেনেকুৱা কাম নকৰিব বেছিকৈ জ্ঞান দিবলৈ গৈছোঁ বুলি আকৌ আনছাবস্ক্ৰাইব কৰি নিদিব দেই প্লিজ আৰু মানে এনেকৈ যে আপোনালোকে মোক একচেপ্ট কৰিছে সেইটোৱে মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা কাৰণ মই 0ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া হৈছে 600 কিমানটা
ছাবস্ক্ৰাইবাৰ আৰু ভিউছো লাহে লাহে এটা দুটাকৈ বাঢ়িছে, গতিকে মোৰ কাৰণে বহুত বেছি ডাঙৰ কথা। আপোনালোকক বহুতো সঁচাকৈ মোৰ বহুত মানে অন্তৰৰ পৰা বহুত বেছি ধন্যবাদ থাকিলে। আৰু এনেকৈ কিন্তু সদায় চাই থাকিব দেই। মোৰ ইনষ্টাগ্ৰামৰ পৰাও বহুতে মানে কমেণ্ট চমেণ্ট দিয়া দেখিছোঁ, মানে চায়ো ভিডিঅ' লাইকো কৰে। সেইসকলেও বহুত বহুত থেংক ইউ। আপোনালোক নোহোৱা হ'লে মোৰ যে কি হ'লহেঁতেন। এতিয়া পাইছে 10টা। আমি ব্ৰেকফাষ্ট কৰা আমাৰ দেৰি হৈ গৈছে, কাৰণ আমাৰ 3টাটোতো আমি আগতে খালোঁ, কিন্তু আমাৰ লগত কৰিশ্মা আছিলে, তাই খোৱা নাছিলে, তাই শুই আছিলে। তেতিয়া আমাৰ যোৱাৰ টাইম আমি আহি খাই গ'ল। ল'লোঁ। এতিয়া আৰু মানে চিধা বেংগলোৰ যাম। তাৰপিছত এইবোৰ গাড়ী চাড়ী উলিয়াইছে আৰু বেগ চেগবোৰ হেৰি কৰিম। পেকিং চেকিং কৰা হৈ গ'ল। এতিয়া যাবৰ কাৰণে আজি শেষৰ দিন। বেয়াও লাগিছে, বহুত ভাল লাগিছিলে। এতিয়াতো আজিৰ পৰাতো পূৰা বিজি চিডিউল আৰম্ভ। আজি থাকিব কাইলৈ পৰা আৰু। তো এয়া আছিলে আমাৰ ৰিজৰ্টৰ হেৰি, মেংগলোৰ আৰু উডুপিৰ এইটো ট্ৰিপ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিলে। এনেকৈ চাই থাকিব, ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। থেংক ইউ, বাই বাই। দেখিছে ৰিজৰ্টখনৰ মানুহে আহি মেলি আমাৰ বেগ চেগকেইটা মানে এনেকৈ লৈ গৈছে, আৰু আহোঁতেও এনেকৈ ধুনীয়াকৈ থৈ গৈছিলে ৰুমত। তো গাড়ীলৈ লৈ গৈ আছে। তো সেইকাৰণে ইয়াত থকা মানে ফেচিলিটিখিনি মানে বহুত বেছিয়ে ভাল। দেখিছে ইমান ধুনীয়াকৈ ফুৰি মেলি মেলিলোঁ। এতিয়া যোৱা দিনাখন অকণমান মানে বেয়াও লাগিছে। এয়াই হ'ল আমাৰ এতিয়া উভতনি যাত্ৰা বেংগালোৰৰ দিশে। বাকী ৰাস্তাটো সেয়া দেখিছেই, গোটেইখিনি গছ সেউজীয়া। মোৰটোতো সেই যোৰহাটৰ এনেকুৱা হাবিৰ মাজেদি যোৱা আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছেনে নাই মোক জনাবচোন। আৰু যদি কিবা এনেকুৱা ভয়ানক কিবা এক্সপিৰিয়েঞ্চ আছে, তেতিয়াও মানে কমেণ্টত জনাই দিব। আমিও শুনিম অলপ ভয়ানক, মানে ভয় লগা কাহিনী। ভালেই লাগে ন ভয় লগা কাহিনী, যদিও চকু মুখ ঢাকি মেলি ভূতৰ চিনেমা চাওঁ, তথাপিও ভালেই লাগে আৰু ন। জনাব হা। বৰষুণৰ বতৰ আৰু পাহাৰীয়া ৰাস্তা, গতিকে মই কথা কৈ আমনি নকৰোঁ। আপোনালোকে নিজে উপভোগ কৰক পাহাৰৰ সৌন্দৰ্য। এটা সময়ত আমি একেবাৰে ডাৱৰৰ ওচৰত আহি গৈছিলোঁ, আৰু ডাৱৰৰ মাজে মাজে আমি গৈ আছিলোঁ। শুনিবলৈ অসজা লাগিব, কিন্তু এই যে বগা বগা দেখিছে সেইখিনি চব ডাৱৰ। ধোঁৱাৰ নিচিনা লাগিছে যদিও এইখিনি ডাৱৰ হয়। আৰু তাৰ মাজে মাজেদি আহিছিলোঁ, কি ভাল লগা মুহূৰ্ত আছিলে। ইয়াত যিহেতু বহুত ঠাণ্ডা লাগিছিলে, শ্বিলঙৰ নিচিনা ঠাণ্ডা, সেইকাৰণে অলপ দূৰ আগত গৈ মেলি আমি এইখিনি দেখিলোঁ। গতিকে আমি গাড়ীখন ৰখাই লৈ গোমধানৰ সোৱাদ লৈ ল'লোঁ। এই দোকানত থকা দাদাকেইটা অকল কানাড়াৰ কথাই বুজি পায়, সেইকাৰণে আমাৰ প্ৰব্লেম হৈছিলে। আকাৰে ইংগিতে বুজাব লগা আছিলে কি বিচাৰিছোঁ আৰু কেইটা বিচাৰিছোঁ আৰু কেইটকা দিব লাগিব। বহুত প্ৰব্লেম হয় দেই সঁচাকৈ। লোকেল লেংগুৱেজবোৰ সঁচাকৈ ক'ৰবাত গ'লে জানিব লাগে, তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু মই এটা কথা কৈ থওঁ, মই অকণমান ইউটিউবত চাই শিকিছোঁ। সেইখিনি খাই অহাৰ পাছত, অলপ দূৰ অহাৰ পাছত আমি লাঞ্চৰ কাৰণে ৰক গাৰ্ডেন বুলি এখন আছিলে, তাত সোমালোঁ। পৰিৱেশটো বহুত বেছি ধুনীয়া আছিলে, গোটেইখন দেখিছে আপোনালোকে, মই বেলেগকৈ নকওঁ। আৰু আমাৰ যিহেতু ঠাণ্ডা লাগিছিলে, সেইকাৰণে জালুক দিয়া মাংস ল'লোঁ, ছাগলী মাংস, আৰু লগতে লেমন চিকেন, ৰুটি, আৰু আমি ৰাইচ ল'লোঁ।
খাই বৈ অলপ দূৰ অহাৰ পাছত আমি এনেকৈ শিলেৰে নিৰ্মিত বস্তু কিছুমান দেখিলোঁ, যোনখিনি বস্তু ইয়াৰ যোনজন ল'ৰাই মানে বিক্ৰী কৰি আছে সেইজনে নিজে বনাইছে। তেওঁৰ দেউতাকো এজন মানে এনেকুৱা শিল্পকলাৰ লগতে জড়িত। আমি তেখেতৰ পৰা বুদ্ধ দুজন ল'লোঁ, তাহাঁতিও ল'লে আমিও ল'লোঁ। আমি লোৱা বুদ্ধজনা হ'ল এয়া 2700 টকা ল'লে। যিহেতু বহুত দাম হ'বই, অবভিয়াছলি হ'ব, দামটোতো হ'বই, কাৰণ কমপ্লিট শিলত বনোৱা আছে। তেনেই মানে পাতল বস্তু নহয়, দেখাত হয়তো হেৰি লাগিব পাৰে কিন্তু বহুত বেছি গধুৰ হয়। আৰু এনেকৈ শিলত ইমান ধুনীয়াকৈ মানে শিল্পকলা কৰিব পৰাটো বহুত এটা ডাঙৰ হাতখনত যাদু থাকিব লাগিব, বহুত ধুনীয়া কৰিছে। গতিকে অবভিয়াছলি ক্ৰেডিটটোতো দিবই লাগিব, কাৰণ আমি সেইকাৰণে বেছিকৈ বাৰ্গেনিং নকৰি উপযুক্ত মূল্যটো দি মেলিয়ে বুদ্ধজনা আনিলোঁ। যিহেতু তেওঁ বহুত দাম কৈছিলে বাৰু, নোকোৱা নহয়। তাৰ পাছতো তেওঁ নিজৰ মতে এটা দাম কমাই মেলি, আৰু আমিও ক'লোঁ বাৰু যে আপোনাৰো নহওক আমাৰো নহওক, গতিকে এটা হিচাপত কওক। আমি 2700 টকা দি এই বুদ্ধজনাক আনিলোঁ, কাৰণ সিমানখিনিতো ল'বই, কাৰণ এইজনা বুদ্ধ যদি মাটিত পৰিও যায় ন, ভাগি নাযায়, সেইকাৰণে ভাল লাগিলে। বুদ্ধজনাক দেখি হয়তো আপোনালোকৰ লাগিছে চাগে বহুত সৰু হ'ব, সৰুতে ইমান বেছি দাম ল'লে, কিন্তু আপোনালোকে যেতিয়া ওচৰত দেখিব ন বস্তুটো, তেতিয়াহে মানে ফিল কৰিব পাৰিব যে সঁচাকৈ দামটো ঠিকেই আছে। যিহেতু সেইদিনা মোৰ বাৰ্থডে আছিলে, গতিকে বাৰ্থডে নে ইমান ধুনীয়া বস্তু এটা কিনিবলৈ পাই মনটোও ভাল লাগি গ'ল। ফুৰিবলৈ যোৱা ভিডিঅ'ৰ মোৰ আজি অন্ত পৰিলে, আৰু সেই গোটেইকেইটা মানে পাৰ্ট 1 to 3 বুলি গোটেইকেইটা চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আৰু নতুন ভিডিঅ'লৈ মই অতি সোনকালে আপোনালোকৰ ওচৰত আহি আছোঁ, আৰু এনেকৈ লাইক কৰি থাকিব, কমেণ্টো কৰিব, শ্বেয়াৰো কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আৰু সকলো ভালে থাকক তাৰে কামনা কৰিলোঁ। টিল দেন বাই বাই।